মহানগৰীৰ গাড়ীগাঁৱত 116তম উৰুছ মুবাৰক হজৰতে শ্বেখ জালালুদ্দিন তব্ৰিজী দৰগাহ শ্বৰীফত উৰুছ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই উৰুছ মুবাৰক উৰুছ উপলক্ষে দৰগাহ শ্বৰীফ প্ৰাংগণত অগণন ৰাইজৰ সমাগম পৰিলক্ষিত হয়। কাইলৈ বিশ্ব শান্তিৰ হকে অনুষ্ঠিত হ'ব সমূহীয়া দোৱা। হয়, আমাৰ 116তম উৰুছ মুবাৰক এতিয়া ইয়াতে 2 বছৰ আমাৰ দুদিনীয়া কাৰ্যসূচীৰে ইনশাআল্লাহ ইয়াতে ব্যৱস্থা কৰা হৈছে। বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলো লোক ইয়াতে আহি জিয়াৰত কৰিছে, দোৱা কৰিছে, প্ৰাৰ্থনা কৰিছে। আমি সকলোৰ কাৰণে আশীৰ্বাদ কৰিছোঁ। বিশ্বৰ লগতে ভাৰতবৰ্ষৰ লগতে অসমৰ লগতে আমাৰ গুৱাহাটীবাসীৰ সকলোৰ কাৰণে আমি দোৱা কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ। আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছোঁ আমি সকলো শান্তি সম্প্ৰীতি মিল মহব্বত এক নেক ভাইচাৰা আমন চালামতি সকলোৱে যাতে আমি থাকিব পাৰোঁ। সেয়ে আমাৰ 71 বছৰ জালালুদ্দিন তব্ৰিজী ৰহমাতুল্লাহ আলাইহি দৰগাহ শ্বৰীফ অন্য বছৰৰ দৰে এইবছৰ মাশাআল্লাহ বহু লোক দেখা গৈছে, আপোনালোকৰ সমাগম মানুহৰ সমাগম দেখা পাইছে। আৰু ইনশাআল্লাহ অহাকালিতো দোৱা দৌৰত আৰু হ'ব, তাতেতো আৰু মানুহ সমাগমটো বেছি দেখা পোৱা যাব ইনশাআল্লাহ।